ভয়ঙ্কৰ পথ দুৰ্ঘটনা গাড়ীৰ অৱস্থা দেখি আপুনি ক'ব কিমান ভয়ঙ্কৰ আছিল এই দুৰ্ঘটনাটো আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এই বাহনখনৰ অৱস্থা চাওক বাহনখন এইদৰে চূৰ্ণ বিচূৰ্ণ হৈ যোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী অভিযন্তাই প্ৰাণ হেৰুৱাইছে থিতাতে এই ভয়ঙ্কৰ দুৰ্ঘটনাটোত আৰু অভিযন্তা গৰাকীৰ ঘৰ মুম্বাইত বুলি জানিব পৰা গৈছে তেওঁ অসমলৈ আহিছিল তেওঁ ডিমাপুৰলৈ গৈ থকা অৱস্থাতে ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে জাগিৰোডৰ নেলিত এখন কেবৰ সহায়ত তেওঁ গৈ আছিল আমি দেখুৱাই আছো এই দুৰ্ঘটনাস্থলীৰ শেহতীয়া দৃশ্যাংশ গাড়ীখনৰ চকা খুলি নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু তাৰ পাছতে এখন ট্ৰাকত গৈ খুন্দা মাৰিছিল বাহনখনে তাৰ পাছৰ অৱস্থা চাওক এইদৰে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে বাহনখন আৰু এই কেবখনৰ অৱস্থা আমি এই মুহূৰ্তত দেখুৱাইছো ইনোভা কেবখনৰ অৱস্থা একেবাৰে চূৰ্ণ বিচূৰ্ণ এটা অংশ একেবাৰে শেষ হৈ যোৱা দেখিবলৈ পোৱা গৈছে ভাঙি টুকুৰা টুকুৰ হৈ গৈছে বাহনখন আৰু এই বাহনখনত অহা যিগৰাকী অভিযন্তা আছিল আনন্দ স্বৰূপ তেওঁৰ নাম আনন্দ স্বৰূপ নামৰ অভিযন্তাগৰাকীৰ থিতাতে মৃত্যু হৈছে আৰু মালিগাঁৱৰ ৰেলৱে ইউনিটৰ তেওঁ অভিযন্তা বুলি জানিব পৰা গৈছে তেওঁৰ ঘৰ মুম্বাইত আৰু ডিমাপুৰ অভিমুখে তেওঁ গৈ থকা অৱস্থাতে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় এইগৰাকী অভিযন্তাৰ থিতাতে নিহত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটোত অভিযন্তা আনন্দ স্বৰূপৰ ঘৰ হৈছে মুম্বাইত ডিমাপুৰলৈ গৈ থকা অৱস্থাতে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয় আমি দেখুৱাই আছো দুৰ্ঘটনাস্থলীৰ শেহতীয়া কিছুমান আলোকচিত্ৰ এই ট্ৰাকখনত গৈ খুন্দা মাৰিছিল এই বাহনখনে এই ইনোভা বাহনখন এইদৰে টুকুৰা টুকুৰ হৈ যোৱা দেখিবলৈ পোৱা গৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা কিছু সময় পূৰ্বে জাগিৰোডৰ নেলিত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এই দুৰ্ঘটনাটো নেলিত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাই আছো বাহনখনৰ চকা খুলি গৈ নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু তাৰ পাছতে গৈ খুন্দা মাৰিছিল ট্ৰাকখনত এই বাহনখনত থকা যিগৰাকী অভিযন্তা আছিল অভিযন্তাগৰাকীৰ থিতাতে মৃত্যুবৰণ কৰিছে আমি দেখুৱাই আছো এই শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে জাগিৰোডৰ নেলিত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো এই শোকাবহ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে এতিয়া সেই অভিযন্তাগৰাকীৰ ঘৰত হৈছৰ সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অভিযন্তাগৰাকীৰ ঘৰ হৈছে মুম্বাইত আৰু তেওঁ কিছু কামৰ বাবে অসমলৈ আহিছিল ডিমাপুৰলৈ তেওঁ গৈ আছিল তেনে সময়তে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয় আমি দেখুৱাই আছো এই শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে গাড়ীখনৰ বাওঁফালৰ যিটো অংশ সেই অংশটো একেবাৰে শেষ হৈ গৈছে আৰু আনফালে যদি আপুনি চাই সু সাইডৰ এই পাৰ্টটো সম্পূৰ্ণভাৱে ভালদৰে আছে আৰু বাওঁফালৰ এই অংশটো চাওক একেবাৰে টুকুৰা টুকুৰা হৈ গৈছে চেপেটা হৈ গৈছে ট্ৰাকৰ হেঁচাত একেবাৰে চেপেটা হৈ চূৰ্ণ বিচূৰ্ণ হৈ গ'ল এই বাহনখনৰ অৱস্থা বাহনখনৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হেৰাই গৈছিল বুলি জানিব পৰা গৈছে চকা খুলি গৈছিল চলন্ত অৱস্থাতে বাহনখনৰ চকা খুলি গৈছিল আৰু ইনোভা বাহনখনে তাৰ পাছতে গৈ খুন্দা মাৰিছিল ট্ৰাকখনত খুন্দা মৰাৰ লগে লগে বাহনখনৰ যি এটা অংশ একেবাৰে টুকুৰা টুকুৰ চূৰ্ণ বিচূৰ্ণ হৈ গৈছে আমি দেখুৱাই আছো এটা পাৰ্ট সু সাইডৰ অংশটো ঠিকেই আছে কিন্তু বাওঁফালৰ অংশটো একেবাৰে টুকুৰা টুকুৰ হৈ চূৰ্ণ বিচূৰ্ণ হৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এইখন বাহনত অহা যিগৰাকী অভিযন্তাগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ নাম হৈছে আনন্দ স্বৰূপ তেওঁৰ ঘৰ মুম্বাইত বুলি জানিব পৰা গৈছে আৰু তেওঁ মালিগাঁৱৰ ৰেলৱে ইউনিটৰ অভিযন্তা বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছোঁ এই শোকাবহ খবৰটো পোৱাৰ লগে লগে অভিযন্তাগৰাকীৰ ঘৰত এতিয়া হৈছৰ সৃষ্টি হৈছে এই খবৰটো এতিয়া কান্দোনৰ ৰোল উঠিছে তেওঁৰ ঘৰখনত আমি দেখুৱাই আছো এই শোকাবহ দুৰ্ঘটনাৰ শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে বাহনখনৰ অৱস্থা বাহনখনৰ সু সাইডৰ পাৰ্টটো ঠিকেই আছে কিন্তু বাওঁফালে সকলোবোৰ চূৰ্ণ বিচূৰ্ণ হৈ যোৱা দেখিবলৈ পোৱা গৈছে চলন্ত অৱস্থাতে গাড়ীখনৰ চকা খুলিছিল আৰু তাৰ পাছতে গৈ বাহনখনে খুন্দা মাৰিছিল ট্ৰাকত তাৰ পাছৰ অৱস্থা এয়া ভয়ঙ্কৰ পথ দুৰ্ঘটনা জাগিৰোডৰ নেলিত সংঘটিত হৈছে এই দুৰ্ঘটনাটো আমি দেখুৱাই আছো এই দৃশ্যাংশ দেখিবলৈ পাইছে জাগিৰোডৰ নেলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় অভিযন্তাৰ আলোকচিত্ৰ এই মুহূৰ্তত আমি দেখুৱাইছো আৰু দুৰ্ঘটনাস্থলীৰ দৃশ্য দেখিবলৈ পাইছে জাগিৰোডৰ নেলিত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাস্থলীৰ থিতাতে নিহত হৈছে আনন্দ স্বৰূপ নামৰ এইগৰাকী অভিযন্তা এই প্ৰাপ্তবয়স্ক অভিযন্তাগৰাকীৰ ঘৰ হৈছে মুম্বাইত মালিগাঁও ৰেল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আছিল তেওঁ নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত আৰু যিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে ইনোভা বাহনখনৰ নম্বৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো AS01KC9253
AS01 KC 9253 নম্বৰৰ ইনোভা গাড়ীখনেৰে তেওঁ ডিমাপুৰলৈ গৈ আছিল আৰু ডিমাপুৰলৈ গৈ থকাৰ পথতে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ তেওঁ সন্মুখীন হৈছিল এই গাড়ীখনৰ চকা খুলি গৈছিল চলন্ত অৱস্থাতে আৰু তাৰ পাছতে গৈ ট্ৰাকখনত গাড়ীখনে খুন্দা মাৰিছিল আৰু এটা পাৰ্ট একেবাৰে ট্ৰাকৰ হেঁচাত চূৰ্ণ বিচূৰ্ণ হৈ যোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ বাহনখনৰ এটা পাৰ্ট এটা অংশ একেবাৰে নাই চাওক সম্পূৰ্ণৰূপে ভাগি টুকুৰা টুকুৰ হৈ গ'ল বাহনখন গাড়ীখনেৰে ডিমাপুৰলৈ গৈ আছিল এগৰাকী প্ৰাপ্তবয়স্ক অভিযন্তা মালিকৰ ৰেল ষ্টেচন ইউনিটৰ তেওঁ মুখ্য অভিযন্তা বুলি জানিব পৰা গৈছে তেওঁৰ নাম হৈছে আনন্দ স্বৰূপ আৰু তেওঁৰ ঘৰ মুম্বাইত বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছোঁ চলন্ত ইনোভা গাড়ীখনৰ চকা খুলি যোৱাত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল বাহনখনে আৰু নিয়ন্ত্ৰণ হেৰুৱাই ইনোভা গাড়ীখনে ৰৈ থকা ট্ৰাকত গৈ খুন্দা মাৰিছিল আৰু তাৰ পাছৰ অৱস্থা এয়া অভিযন্তাগৰাকীয়ে থিতাতে মৃত্যুক আঁকোৱালি লৈছে জাগিৰোডৰ নেলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো দুৰ্ঘটনাস্থলীত আনন্দ স্বৰূপ নামৰ এগৰাকী অভিযন্তাই থিতাতে মৃত্যুক আঁকোৱালি লৈছে আৰু নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত AS01 KC 9253 নম্বৰৰ ইনোভা গাড়ীখনেৰে তেওঁ ডিমাপুৰলৈ গৈ আছিল ডিমাপুৰলৈ তেওঁ গৈ থকা অৱস্থাতে বাহনখনৰ চকা খুলি নিয়ন্ত্ৰণ হেৰাই গৈছিল ৰৈ থকা ট্ৰাকত গৈ খুন্দা মাৰি দিছিল আৰু তাৰ পাছতে বাহনখনৰ অৱস্থা এয়া আৰু থিতাতে মৃত্যুক আঁকোৱালি লৈছে আনন্দ স্বৰূপ নামৰ অভিযন্তাগৰাকীয়ে মালিগাঁও ৰেল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আনন্দ স্বৰূপ আৰু আনন্দ স্বৰূপৰ মৃত্যু হৈছে জাগিৰোডৰ নেলিত চলন্ত ইনোভা গাড়ীখনৰ চকা খুলি যোৱাত নিয়ন্ত্ৰণ হেৰাই গৈছিল আৰু ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল ভাৰত চৰকাৰ বুলি পোষ্টাৰো আছিল এই বাহনখনত আমি দেখুৱাইছোঁ এই দৃশ্যাংশ দেখিবলৈ পাইছে বাহনখনৰ অৱস্থা এই মুহূৰ্তত দেখিবলৈ পাইছে এই ইনোভা বাহনখনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জাগিৰোডৰ নেলিত AS01 KC 9253 নম্বৰৰ ইনোভা গাড়ীখনেৰে তেওঁ ডিমাপুৰলৈ গৈ আছিল তেওঁ জ্যেষ্ঠ অভিযন্তা মালিগাঁও ৰেল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত আৰু কিছু কামৰ বাবে তেওঁ অসমলৈ আহিছিল ডিমাপুৰলৈ তেওঁ গৈ আছিল বুলি জানিব পৰা গৈছে ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাতে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় অভিযন্তাগৰাকী গাড়ীখনৰ চকা খুলিছিল ইনোভা গাড়ীখনৰ চকা খুলি যোৱাৰ পাছতে নিয়ন্ত্ৰণ হেৰাই গৈছিল বাহনখনৰ আৰু ইয়াৰ পাছত ৰৈ থকা এখন ট্ৰাকত গৈ ইনোভা গাড়ীখনে খুন্দা মাৰিছিল লগে লগে এই ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল'লে আনন্দ স্বৰূপ নামৰ অভিযন্তাগৰাকীৰ আমি দেখুৱাই আছোঁ এয়া শেহতীয়া দৃশ্যাংশ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জাগিৰোডৰ নেলিত এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত আপুনি দেখিবলৈ পাইছে জাগিৰোডৰ নেলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাকত গৈ খুন্দা মাৰিছিল ইনোভা বাহনখনে আৰু ইনোভা বাহনখনত থকা যিগৰাকী অভিযন্তা আনন্দ স্বৰূপৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ ঘৰ মুম্বাইত আৰু কৰ্মসূত্ৰে তেওঁ অসমলৈ আহিছিল ডিমাপুৰ অভিমুখে তেওঁ গৈ আছিল ডিমাপুৰলৈ গৈ থকা অৱস্থাতে ইনোভা বাহনখনৰ চকা খুলি গৈছিল আৰু ৰৈ থকা ট্ৰাকত গৈ খুন্দা মাৰিছিল ইনোভা বাহনখনে দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ পুনৰ জনাব বিচাৰিছোঁ AS01 KC 9253 ডিমাপুৰলৈ গৈ থকাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু চলন্ত ইনোভা গাড়ীখনৰ চকা খুলি যোৱাৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুক আঁকোৱালি লৈছে আনন্দ স্বৰূপ নামৰ অভিযন্তাগৰাকীয়ে পুৱা প্ৰায় ৮টামান বজাত নেলিৰ ওচৰৰ মকৰিয়াত এটা দুৰ্ঘটনা হৈছিলে ৰোড ট্ৰেফিক এক্সিডেণ্ট তাতে এজন তেখেতে চিফ ইঞ্জিনিয়াৰ ডিমাপুৰ কহিমা ছেকশ্যনৰ NF ৰেলৱেৰ আনন্দ স্বৰূপ বুলি তেখেত আহি আছিলে গুৱাহাটীৰ পৰা ডিমাপুৰ মানে কণ্ট্ৰল হেৰুৱালে গাড়ী ড্ৰাইভাৰে কিবা চকাটো বেয়া হৈ গৈছিল বুলি কৈছিলে ছিগি গৈছিল বুলি তাৰপিছত গৈ ট্ৰাক এখন খুন্দা মাৰিলে আৰু তেখেতে হস্পিটেলত লৈ অহা হ'ল নেলি হস্পিটেলতে তেখেতক মৃত বুলি ঘোষণা কৰা হয় আৰু আজি PM কৰি এতিয়া আহিছে ৰেলৱে NF ৰেলৱে বিষয়াসকল আহিছে লৈ যাব তেখেতক ড্ৰাইভাৰজনৰ অলপ সামান্য পৰিমাণে আহত হৈছে ভৰিত তেখেতক এতিয়া PM কৰা হ'ল তেখেতৰ ঘৰত লৈ যাব হাৰিয়ানাত তেখেতৰ ঘৰ তালৈকে লৈ যাব ইয়াতে 6 মাহমান হৈছে NF ৰেলৱেত তেখেতে কাম কৰা তেখেত চিফ ইঞ্জিনিয়াৰ আছিলে পৰিয়ালো তাতে আছে বোম্বেতে আছে তাতে আগতে পষ্টিং আছিলে আৰু ব্যক্তিজন 6 মাহমান হৈছে ইয়াতে আৰু অহা যোৱা কৰি থাকে তেখেতে ডিমাপুৰ কহিমা ছেকশ্যনৰ চিফ ইঞ্জিনিয়াৰ আছিলে শোকাবহ দুৰ্ঘটনা